হয় চাওক মঞ্জিত, হেঙেৰাবাৰীত যি আজিৰে পৰা নতুনকৈ কাৰ্যক্ষম হৈ পৰিছে এই উপায়ুক্ত নতুন কাৰ্যালয় আৰু তাৰ সমীপতে দেখিবলৈ পোৱা গৈছে অমৃত উদ্যান। হেঙেৰাবাৰীৰ অৰ্থাৎ গুৱাহাটী মহানগৰীৰ ঠিক মাজমজিয়াতে দেখিবলৈ পোৱা গৈছে সুন্দৰভাৱে সজাই পৰাই তোলা আছে এখন উদ্যান সাধাৰণ ৰাইজৰ বাবে আজিৰে পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি মুকলি কৰিলে। আৰু এই অনুষ্ঠানতে দেখিবলৈ পোৱা গৈছে হেঙেৰাবাৰীৰ মুঠ 14 বিঘা ভূমি আৱৰি এই নতুন উদ্যানখন স্থাপন কৰা হৈছে। আৰু এয়া আজি আনুষ্ঠানিকভাৱে মুকলি কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। 14 বিঘা মাটি আৱৰি এই উদ্যান নিৰ্মাণ কৰা হৈছিলে।
আৰু 14 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই অমৃত উদ্যান আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আনুষ্ঠানিকভাৱে মুকলি কৰিলে আৰু আজিৰে পৰা সাধাৰণ ৰাইজ আহি ইয়াত সময় অতিবাহিত কৰিব পাৰিব। সুন্দৰভাৱে আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে আৰু এই অমৃত উদ্যানৰ এটা বিশেষত্ব এয়া আমি ক'ব লাগিব যে 8গৰাকীকৈ 8খন ৰাজ্যৰ উত্তৰ পূবৰ 8খনকৈ ৰাজ্যৰ 8গৰাকীকৈ বীৰ শ্বহীদৰ ইয়াতে প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে, পূৰ্ণ অৱয়ব প্ৰতিমূৰ্তি। আৰু তাতে প্ৰথমতে আজিৰ এই অমৃত উদ্যান মুকলি কৰা অনুষ্ঠানটিৰ আৰম্ভণিতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শ্ৰদ্ধা নিবেদি তেওঁ পুষ্পাঞ্জলি আগবঢ়ায় আৰু ইয়াৰ পিছতে যি অমৃত উদ্যান স্থাপন কৰা হৈছে 14 বিঘা মাটি সামৰি ইয়াত 14 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই উদ্যানখন এতিয়া তেওঁ GMDAৰ অধ্যক্ষ নাৰায়ণ ডেকা লগতে ৰাজনৈতিক সচিব পবিত্ৰ মাৰ্ঘেৰিটা আৰু GMDAৰ মন্ত্ৰী অশোক সিংঘাল সহিতে তাৰ লগতে গুৱাহাটী মহানগৰীৰ সাংসদ